আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আহ্বান এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক বিশেষ আহ্বান জনালে জামা মছজিদৰ ইমামে তেওঁ মোদীক কৈছে যে আপুনি মুছলমানৰ মন কি বাত শুনক আপোনাৰ মন কি বাত মুছলমানে বহু শুনিলে দেশৰ ৰাইজে বহুবাৰ শুনিলে আপোনাৰ মন কি বাত অৰ্থাৎ প্ৰধানমন্ত্ৰীৰ মন কি বাতৰ কথা কৈছে এইবাৰ আপুনি অৰ্থাৎ নৰেন্দ্ৰ মোদীয়ে মুছলমানৰ মন কি বাত শুনক পুনৰ কৈছো জামা মছজিদৰ ইমামৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমানৰ মন কি বাত শুনক আমি জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি টেক্সৰ জৰিয়তে লৈ আহিছো বাতৰি প্ৰধানমন্ত্ৰী মোদীয়ে মুছলমানৰ মন কি বাত শুনক মোদীয়ে এইবাৰ মুছলমানৰ মন কি বাত শুনক জামা মছজিদৰ ইমাম সৈয়দ অহম বুখাৰীৰ এই আহ্বান সৈয়দ অহম বুখাৰীয়ে এই আহ্বান জনাইছে মুছলমানসকলৰ মন কি বাত শুনি সমস্যাবোৰ বুজক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইমামৰ আহ্বান দেশজুৰি হৈ থকা হিংসাত্মক ঘটনাৰ বিৰুদ্ধে বুখাৰীৰ এই আহ্বান যি পৰিস্থিতিৰ সৃষ্টি হৈছে হিংসাৰ পৰিস্থিতি হিংসাৰ পৰিৱেশ আৰু সেই পৰিৱেশ দেখিয়েই ইমামগৰাকীয়ে এই আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁ কৈছে যে মোদীজী আপোনাৰ মন কি বাত বহুতে শুনিলে বহুবাৰ শুনিলে দেশবাসীয়ে শুনিলে এইবাৰ আপুনি আমাৰ মন কি বাত শুনক মুছলমানৰ মন কি বাত শুনক মন কি বাত শুনি মুছলমানৰ যিসমূহ সমস্যা সেই সমস্যাসমূহ সমাধান কৰাৰ স্বাৰ্থত আগবাঢ়ি আহক এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আহ্বান জনালে ইমামে কৈছে যে আমি বহু শুনিলোঁ আপোনাৰ মন কি বাত অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত আমি বহু শুনিলোঁ এইবাৰ মোদীয়ে মুছলমানৰ মন কি বাত শুনক এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ ইমামৰ আহ্বান দেশৰ যি পৰিস্থিতি হিংসাত্মক পৰিস্থিতিৰ পাছতেই বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এক প্ৰকাৰ সমালোচনা কৰিছে কেন্দ্ৰীয় চৰকাৰখনক প্ৰধানমন্ত্ৰীক দুৰ্বল ভূমিকা বুলি উল্লেখ কৰিছে ৰহস্যজনক ভূমিকা বুলিও প্ৰধানমন্ত্ৰীৰ বহুজনে অভিহিত কৰিছে তাৰ মাজতেই এজন ইমামে আহ্বান জনাইছে যে মোদীয়ে এতিয়া নিজৰ মন কি বাত ক'ব নালাগে দেশবাসীৰ মন কি বাত শুনক আৰু বিশেষকৈ মুছলমানৰ মন কি বাত শুনক আৰু যি হিংসাত্মক পৰিৱেশ হোৱাৰ পাছতেই বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ঠাইৰ পৰা কেইবাজনো ইমামে আহ্বান জনাইছিল কেইবাজনো ইমামে সমাজলৈ বাৰ্তা প্ৰেৰণ কৰিছিল কোনোবা এজন ইমামে যদি কৈছিল যে আমি ঐক্যবদ্ধভাৱে ভাতৃত্ববোধেৰে জীয়াই থাকিব বিচাৰোঁ আন কোনোবাই কৈছিল যে হিংসা নালাগে হিংসাৰ পৰিস্থিতি বহু হৈ গ'ল হিংসাৰ পৰিৱেশে বহুদূৰ পালেগৈ আৰু হিংসা নালাগে এইবাৰ জামা মছজিদৰ ইমাম সৈয়দ অহম বুখাৰীৰ এই আহ্বান মুছলমানৰ মন কি বাত শুনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমানৰ মন কি বাত শুনি মুছলমানৰ সমস্যাসমূহ সমাধান কৰক মোদীয়ে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ দেশৰ বৰ্তমান ভয়ানক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰক মোদীয়ে দেশৰ বৰ্তমান পৰিস্থিতি দেখি মই ক'বলৈ বাধ্য হৈছোঁ বুলি তেওঁ মন্তব্য কৰিছে ভাৰতত এতিয়া হিংসাৰ ধুমুহা হৈছে ইমামগৰাকীৰ মন্তব্য ভাৰতত এতিয়া হৈছে হিংসাৰ ধুমুহা অমিত শ্বাহে মুছলমান সমাজৰ বুদ্ধিজীৱীসকলৰ সৈতে আলোচনা কৰক অমিত শ্বাহলৈও আহ্বান জনাইছে ইমামগৰাকীয়ে অমিত শ্বাহলৈও আহ্বান জনাইছে যে অমিত শ্বাহে মুছলমান বুদ্ধিজীৱীসকলৰ সৈতে আলোচনাত বহক ভাৰতত এতিয়া হিংসাৰ ধুমুহা বলিছে দেশৰ বৰ্তমান ভয়ানক পৰিস্থিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰক মুছলমান বুদ্ধিজীৱীৰ সৈতে আলোচনা কৰক অমিত শ্বাহে মুছলমানসকলৰ মন কি বাত শুনক নৰেন্দ্ৰ মোদীয়ে দেশত এতিয়া বলিছে হিংসাৰ ধুমুহা জামা মছজিদৰ ইমামৰ আহ্বান ইমামৰ এই মন্তব্য ইমামগৰাকীয়ে মন্তব্য কৰিছে দেশত এতিয়া হিংসাৰ ধুমুহা বলিছে জামা মছজিদৰ ইমাম সৈয়দ অহম বুখাৰীৰ এই আহ্বান